প্ৰথমটো জন্মদিন জুবিন গাৰ্গৰ। জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে, জুবিন গাৰ্গৰ জন্মদিনটো সমগ্ৰ অসমৰ ৰাইজে পালন কৰিছিলে, উলহ মালহেৰে পালন কৰিছিলে। জুবিনৰ চিন্তা, জুবিনৰ আদৰ্শ, জুবিনৰ মনৰ যিবোৰ কথা এইবোৰ প্ৰতিফলিত হোৱাকৈ জন্মদিনৰ কাৰ্যসূচী ৰূপায়ণ হৈছিলে। সেই জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন জুবিন গাৰ্গৰ, আৰু অসমবাসীয়ে আজি ৰাজপথত নামিব লগা হৈছে। যিজন মানুহে অসমৰ প্ৰতি হোৱা প্ৰতিটো অন্যায়ৰ ক্ষেত্ৰত সৰব ভূমিকা পালন কৰিছিল, অসমীয়া জাতীয় জীৱন যেতিয়াই সংকটত পৰিছিল তেতিয়া সেইগৰাকী জুবিন গাৰ্গে সাহসেৰে মাত মাতিছিল, সাহসেৰে জাতিটোৰ হকে থিয় হৈছিল। প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, জুবিন গাৰ্গে সাহসেৰে দাম্ভিকতাৰে অসমীয়া জাতিৰ হকে থিয় হৈছিল। আজি সেইগৰাকী জুবিনৰ ন্যায়ৰ বাবে আমি আজি ৰাজপথত থিয় হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলাত আজি ছাত্ৰ সন্থাৰ কৰ্মীসকলে অসমৰ ৰাইজৰ সহযোগত কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে এটাই কথা, জুবিনৰ জন্মদিন আমি পালন কৰিছোঁ, কিন্তু আমি এটা কথা পাহৰি যোৱা নাই, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো। জুবিন গাৰ্গক যে অন্যায়ভাৱে হত্যা কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভত কৈছিল, এই হত্যাটো প্ৰতিষ্ঠিত হ'ব লাগিব। এই হত্যাটো প্ৰতিষ্ঠিত হ'বলৈ হ'লে জুবিন গাৰ্গৰ যিখন SIT গঠন কৰা হৈছিল, এই SITখনে এখন কটকটীয়া চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰু ইয়াৰ তদন্তটো পানী নসৰকা হ'ব লাগিব। আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম এই চাৰ্জশ্বিটখন কিমান কটকটীয়া হয়, জুবিনে ন্যায় পোৱাৰ ক্ষেত্ৰত এই চাৰ্জশ্বিটখনে কিমান সহায়ক হয়। আমি ৰাজপথৰ পৰা দাবী জনাব খুজিছোঁ, জুবিনৰ ন্যায় অতি শীঘ্ৰে প্ৰদান কৰক, আৰু জুবিনৰ ন্যায় প্ৰদান কৰিবলৈ তদন্ত ব্যৱস্থা যিমান কটকটীয়া কৰিব লগা আছে, চাৰ্জশ্বিটখন যিমানেই কটকটীয়া কৰিব লগা আছে সেইখিনি কটকটীয়া কৰক, যাতে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত কোনো দোষী সাৰি নাযায় আৰু সেই দোষীগৰাকীয়ে দৃষ্টান্তমূলক শাস্তি লাভ